বন্ধুসকল স্বাগতম জনাইছোঁ মিউজিক মিক্সাৰ আছামলৈ। বন্ধুসকল আমাৰ অনুষ্ঠানত ইতিমধ্যে প্ৰচাৰ কৰি থকা হৈছে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজীয়ৰী উপন্যাসখনৰ ধাৰাবাহিক পাঠ। বন্ধুসকল আগৰ অধ্যায়ত আমি শুনিছিলোঁ 3 দিন লঘোণে ভোকে হাবিয়ে হাবিয়ে ঘূৰি ফুৰাৰ পাছত পানেয়ে এঘৰ হিন্দু মানুহৰ ঘৰত আশ্ৰয় লৈছিল আৰু তাৰ পাছত আশ্ৰয়দাতাৰ ৰোষত পৰি তাই কি বিলাই বিপত্তি হৈছিল সেয়াও আমি শুনিছিলোঁ। বন্ধুসকল আজি আগবঢ়াইছোঁ এই উপন্যাসখনৰে 14শ অধ্যায়। পাঠ কৰিছে বিতুপন ফুকনে। জংকীয়ে আজি 4 দিনে পানেইক বিচাৰিবলৈ কম নকৰিলে। দিনে ৰাতিয়ে লঘোণ ভোক খাটিও হাবিয়ে বননিয়ে গাঁৱে ভূঞে তাইক বিচাৰিলে, কিন্তু ক'তো তাইৰ বাতৰি নাপালে। হাবি পালে সি একোবাৰ আলোচিব ধৰে যে সি নিজৰ দেহাটো এৰাই ভাল, কিন্তু তেতিয়া তাৰ মৰিবলৈকো ইচ্ছা নহয়। পানেইনো কি হ'ল এই কথা বাকী জানিহে তাৰো এক দফা কৰা উচিত, সি এইটো বিবেচনা কৰিবলৈ ধৰিলে। এই বিবেচনাকে মনত সাৰোগত কৰি সি বিচাৰিবলৈ ধৰিলে। অৱশেষত কি তড়িৎ শক্তিৰ বলতনো পানেই নিশা যি মানুহৰ ঘৰত আছিল তাতে সিও চাপিলগৈ আৰু গৈয়ে খবৰ পালে যে সি যেনেকুৱা বিৱৰণ দিছে তেনেকুৱা বিধৰ এগৰাকী গাভৰু সি পোৱাৰ 2 দিন আগে তালৈকে গৈছিল। নিশা সিহঁতৰ ঘৰতে আছিল। তাৰ পাছতনো কলৈ গ'ল সিহঁতে ক'ব নোৱাৰে। সিহঁতৰ এই কথা জংকীৰ পানেইক পাবৰ আশা অলপ বলৱতী হ'ল। সিও ৰাতি 4 সেই মানুহৰ ঘৰতে থাকিল আৰু পুৱালতে উত্তৰ ফাললৈ মুখ কৰি ভেবেলী চুকৰ ফাললৈ গ'ল। গোগামুখলৈ যাবলৈ মন কৰি ভেবেলী চুকৰ হাবিত সোমাইছে মাথোন। এনেতে ক'ৰবাৰ পৰা কেনেকৈ পাছোতা গাছি মিৰিয়ে তাক বেৰি পেলালে। মুখত সোপা দি কঁকালত দোল লগাই টানি লৈ গ'ল। দিনৰ দিনটো সিহঁতে তাক হাবিৰ মাজে মাজে আৰু সুৰসুৰীয়া বাটেৰে লৈ যাব ধৰিলে। পাঠক এই যে তাৰ মনত কেনে লাগিল তাক বৰ্ণাই ক'ব নোৱাৰি। সি ভাবিলে সিনো কি জগৰ লগালে যে পৰ্বতীয়া গাছিমিহঁতে তাক এনেকৈ ধৰিলে। ৰাতি হ'ল। এজোপা গছৰ তলত গাছিহঁত নিশা থাকিল আৰু সিহঁতে উৰে নিশাটো জংকীক বেৰি থাকিল। তাৰ হাতত যি টকা কড়ি আছিল তাকো আত্মসাৎ কৰিলে। পিছদিনা গাছিমিহঁতে তাক পৰ্বতৰ ওপৰলৈ তুলিলে। দুৰ্গম দুৰ্গম বাটেৰে নিবলৈ ধৰিলে। ঠায়ে ঠায়ে অসংখ্য নিজৰা বেতৰ হাকো পাৰ কৰালে। তাৰ পাছত পৰ্বতৰ ওপৰে ওপৰে পশ্চিম ফাললৈ গ'ল। এইদৰে 3 দিন 3 নিশা অনাহাৰে গৈ 4ৰ্থ নিশা পৰ্বতৰ ওপৰত এখন গাঁও দেখিলে। সি অনুমানতে বুজিব পাৰিলে যে সেইখন গাছিমিৰি দেশ। সেই মানুহ 5জনে তেতিয়া জংকীৰ হাতৰ বান্ধ মোকলাই দিলে। তাৰ পাছত এটাই তাক হাত বাও দি তাৰ ঘৰলৈ লৈ গ'ল। প্ৰাণৰ আশংকাত সিও পাছে পাছে গ'ল। সেই পৰ্বতীয়া মিৰিটোৱে তাক নি নিজৰ চাংঘৰত তুলিলে আৰু বিৰিং বাৰাং মাতেৰে সেই মানুহ ঘৰৰ আন মানুহবিলাকৰ সৈতে কথন মথন কৰি তাক বহিবলৈ ইংগিত কৰিলে। সি বহিল। তাৰ পাছত কেতখিনি সিজোৱা আলু কচু কেইডোখৰমান শুকান মঙহৰ সৈতে তাৰ আগত দিলে। মনত বৰ দুখ থাকিলেও পেটৰ পুৰণিত অথিৰ হৈ তাৰে কেতখিনি আলু কচু খাই পৰি থাকিল। গোটেই নিশা তাৰ চকুলৈ টোপনি নাহিল। সি তাৰ আগৰ অৱস্থা এতিয়াৰ অৱস্থা গুণিব ধৰিলে। তাৰ লগে লগে পানেইনো ক'ত আছে, সিনো কি মন্দভাগ্যত পৰ্বতীয়া মিৰি দেশ পালেহি, এইবিলাক চিন্তি আকুল হ'ল। একোবাৰ ভাবিবলৈ ধৰিলে যে তাৰ মৰাই বাল, কিন্তু পানেইনো কি হ'ল। ইয়াৰ শেষ কথা নজনাকৈ মৰিবলৈ ইচ্ছা নহ'ল। কান্দি কান্দি এই দুৰ্ভগীয়া মিৰি ডেকা পৰি থাকিল। পেটে পেটে আলোচিলে যে সুযোগ পালে সি পলাব। পিছদিনা ৰাতি পুৱাল। সেই পৰ্বতীয়া মিৰি ঘৰে তাৰ কানি কাপোৰবোৰ কাঢ়ি নিলে আৰু তাক সিহঁতৰ দৰে এটা বেতৰ টুপি, একোচা বেতৰ কোধাৰি, এটা কপালত শলা পিন্ধিবলৈ দিলে। কপাল মূৰ থুকি সিও তাকে পিন্ধিলে। তেতিয়া সি আৰু আন কথাৰ পৰা বুজিব পাৰিলে যে সেই মিৰি ঘৰে তাক সিহঁতৰ বন্দী বা চাকৰ কৰিলে। আৰু এইদৰে তাৰ 4 মাহ সময় গ'ল। কপাল মূৰ থুকি পৰ্বতীয়া মিৰিৰে দাসত্ব কৰি দিন নিয়াব ধৰিলে, কিন্তু সিহঁতৰ চকুৰ আগৰ পৰা পলাবলৈ সুবিধা কৰিব নোৱাৰিলে। জংকীয়ে এইদৰে গাছিমিৰিৰ বেশ ধৰি এদিন পৰ্বতৰ ওপৰত তাৰ গিৰিহঁতৰ ঘৰৰ মানুহ এটাৰে সৈতে আলু খেতিত কোৰ মাৰি আছে। এনেতে দেখে যে সিফালৰ পৰা এজাক মিৰিয়ে সিহঁতৰ মাজত 3-4জনীমান মিৰিয়নী ধৰি বন্দী কৰি আনিছে। সি দেখি বুজিব পাৰিলে যে সেই মিৰিয়নীবিলাকক গাছিহঁতে আন এখন পৰ্বতীয়া মিৰি গাঁৱৰ পৰা চুৰ কৰি বা ডকা দি আনিছে। অলপ কৌতুকিত হৈ সিহঁতলৈ চাব ধৰিলে।
দেখে যে সেই পৰ্বতীয় মিৰিহঁতৰ ভিতৰত তাৰ নিজা পানেও আছে। তাৰ হৰ্ষ বিষাদ সমান হ'ল। যি পানে সি ভৈয়ামত চিকুণ চিকুণ ৰিহা মেখেলাৰে সজ্জিত দেখি চকুৰ তৃপ্তি লভিছিল, সেই পানেৰ গাত আজি গাচিমিৰণি সাজ, লগত কেতবোৰ পৰ্বতীয়া মণি, কঁকালত মুঠেই এহাতমান বহল এডোখৰি কাপোৰ। পানেও জংকীক সেইদৰে গাচিমিৰ সাজ পিন্ধা দেখি মনে মনে দুখিত হ'ল। তাইৰ চকুৰ পৰা আপোনা আপুনি লো বলে। কিন্তু যা হওক, চাৰি চকুৰ মিল হোৱাত দুই মনতে আনন্দ লভিলে। জংকীয়ে পেটে সৈতে পানেইক মাতো মাতো বুলি আন্দাজ কৰিলে। চতুৰি পানে তেনেকুৱা ভাৱ দেখি চকুৰ ঠাৰেৰে তাক হাক দিলে। সিও মনে মনে থাকিল। কিন্তু আলেখ লেখ ৰাখিলে সিহঁতনো কলৈ যায়। যেতিয়া সি দেখিলে যে সি থকা গাঁৱলৈকে পানেও আহিছে আৰু সদায় সেই গাঁৱতে থাকিব, তেতিয়া তাৰ মনত বৰ ৰং লাগিল। সি পেটে সমন্বিত ভাবিলে ঈশ্বৰ কিজানি এতেনে সিহঁতলৈ প্ৰসন্ন হ'ল। মনতে সেই নজনাজনক ধন্যবাদ দিবলৈ ধৰিলে। কিন্তু পানেইৰ সৈতে কথা বতৰা পাতিবৰ একো সুবিধা কৰিব নোৱাৰিলে। যা হওক, সি আৰু পানেই চল চাবলৈ কম নকৰিলে। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰিজীয়ৰী উপন্যাসৰ ৪ৰ্দশ অধ্যায়ৰ ইমানতে সমাপ্তি ঘটিল। ভিডিঅ'টি যদি ভাল লাগিল তেনেহ'লে নিশ্চয়কৈ লাইক কৰক, আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিয়ক আৰু আপোনাৰ মতামত কমেণ্ট কৰি নিশ্চয়কৈ জনাওক। এই উপন্যাসৰ পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত।